সো এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হ'ব আমি গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ সো বেবীকেইটাও আচলতে আজিলৈকে যোৱা নাই ফাৰ্ষ্ট যাবৰ কাৰণে আমি এটা ব্লগ কৰিম বুলি ভাবিলোঁ সো এয়া আমাৰ মাকে বেবীকেইটাক ধুৱাইছে গা পা ধুৱাই লৈ ধুনীয়াকৈ উলিয়াই মেলি আমি একেলগে গুৱাহাটীলৈ যাম আৰু এই ট্ৰিপটোত আমি একচুৱেলি কথা পাতি যাম আমাৰ বেবীকেইটা কেনেকৈ আমি তাহাঁতৰ ৰুটিনটো কেনেকৈ মেইনটেইন কৰা হয় কেনেকৈ খোৱা হয় তাহাঁতে কি খাই ভাল পায় একচুৱেলি এতিয়ালৈকে তেওঁলোকে মাকৰ গাখীৰে খাই আছে বৰ্তমানলৈকে যদিও আমি তেওঁলোকক এটা মিল্ক আমি আৰ্টিফিচিয়েল মিল্ক এটা আমি ইউজ কৰোঁ সেইটো খুব ৰেয়াৰলি কৰা হয় যিহেতু আমাৰ টুইন বেবী হয় সেইটো কাৰণে কৰিব লগা হৈছে সেই ধুনীয়াকৈ সাজি কাচি তাহাঁতে ওলাইছে আৰু অলপ পিছত আমি আৰম্ভ কৰিম সিহঁতে এটা অভ্যাস আছে যে তাহাঁতে গা ধোৱাৰ পিছত সদায় অকণমান শুবলৈ বিচাৰে চ' আমাৰ বেবীকেইটা টোপনিত লাল কাল চ' আমি এনেকৈয়ে যাব লাগিব এতিয়া একচুৱেলি আমাৰ বাহঁতো যাব অলপ পিছত আমাৰ বাহঁত উঠিব বাহঁতৰ ঘৰলৈকে এনেকৈয়ে নিব লাগিব তাইক তেনেকৈয়ে নিয়া হয় মই বেজি দিবলৈ যেতিয়াই যাওঁ তেনেকৈয়ে লৈ যাওঁ চ' এই বাহঁতৰ ঘৰ পালোহি বাহঁতৰ ঘৰতে বায়ে ল'ব আৰু মোৰ ভাগিনটোও যাব চ' এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল চ' এতিয়া আমি পৰনিকিদাম মেইন চেণ্টাৰটো পালোঁ আৰু আমাৰ এখন পৰনিকিদাম কলেজ চ' আমি এনেকৈ ৰাস্তা দি আৰম্ভ কৰিছোঁ হাইৱে ট্ৰিপ ফাৰ্ষ্ট ট্ৰিপ তাহাঁত ইমান দূৰলৈকে কেতিয়াও যোৱা নাই চ' কিবা কৰে আমনি কৰিবও পাৰে চাওঁ কেনেকুৱা লাগে চ' পৰনিকিদাম ক্ৰছ কৰি মহামৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তা সেইটো আছিলে চ' এইটো আমি বাইপাছত উঠিলোঁ আমাৰ ধুনীয়া বাইপাছৰ গছ গছনিবিলাক বহুত ভাল লাগে ধুনীয়াকৈ প্লেন কৰি ল'লে আৰু বেছি ভাল লাগিল ইয়াৰ জংঘল বহুত বেছি হৈ গৈছে কাষেবাৰে কিন্তু তথাপিও বহুত ভাল লাগিছে বাৰু কিন্তু এটা মেইন প্ৰব্লেম হৈছে যে য'তে ত'তে অভাৰব্ৰিজবিলাক বনাই আছে যাৰ কাৰণে মানে এনেকুৱা ৰাস্তাটো লেতেৰা হৈছে আৰু ট্ৰিপ মানে জামো হয় প্লাছ বোকাও হয় আৰু মেইনলি হৈ গৈছে যে কি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ বহুত লছ হৈছে এতিয়া আমাৰ এখন প্ৰথম বৰঘাটৰ বাইপাছ ফ্লাইঅভাৰ চ' এইখন আমি এতিয়া ক্ৰছ কৰিম ত' ইয়াতে আমাৰ এখন ৰেষ্টুৰেণ্ট আছিলে সোঁফালে চাংঘৰ বুলি বাওঁফালে এখন সুগন্ধি ৰেষ্টুৰেণ্ট চ' আমাৰ নগাঁও আমি জাষ্ট টাউনৰ ওচৰতে আছোঁ আৰু এতিয়া এইফালে যদি বাওঁফালে আমি গুচি যাওঁ আমি কাৰ্বি আংলং পাম আৰু এতিয়া চিধা আমি যামগৈ যিহেতু চ' আমি গুৱাহাটীলৈ বুলি যাম চ' বৰঘাট ফ্লাইঅভাৰখন বনি আছে কাম বহুত বাকী আছে আৰু 2-3 বছৰ লাগিব হয়তো কিন্তু কনষ্ট্ৰাকশ্যন বহুত ফাষ্ট হৈ আছে বাৰু কামবিলাক স্পীডতে গৈ আছে কিন্তু ইয়াৰ ৰাস্তাৰ অৱস্থা চাওক কি হৈ গৈছে বৰ ধুনীয়া ৰাস্তা আছিলে এইটো এটা সময়ত এতিয়া ওচৰতে বহুত ৰেষ্টুৰেণ্ট ধাবা বৰঘাটত মানে 50-60খন ধাবাই আছে ৰেষ্টুৰেণ্টেই আছে আৰু কিছুমান বাৰু নতুনকৈ নাৰ্ছিং হোম খুলিছে 2-3খন ইয়াতে আৰু এইটো ৰিফ্ৰেছকো ডাঙৰ বিল্ডিংটো যে দেখিছে আপোনালোকে এইটো ৰিফ্ৰেছকো হয় তাতে আপোনাৰ মাল্টিপ্লেক্স আছে তাতে ধাবাৰ নিচিনা মানে খোৱাৰ ব্যৱস্থাও আছে ৰেষ্টুৰেণ্ট টাইপ আৰু ধাবা কাম ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰে আপোনালোকে তলতে ওপৰত হয়তো বাৰো আছে মই দেখা নাই বাৰু কিন্তু বৰ ধুনীয়া হয় তাত এতিয়া এইখন আমাৰ নতুন কনষ্ট্ৰাকশ্যন চলি আছে এইবিলাক নতুন কিবা বিল্ডিং বনাই আছে এইটো হয়তো খুব সম্ভৱ DPS বনিব চ' এইটো মাৰুতি চুজুকি এৰেনা বজৰং য'ত আমাৰ ডিলাৰটো নগাঁৱত মাৰুতি চুজুকি বহুত ডিলাৰ আছে চ' এতিয়া আমি বেবীকেইটা কথা পাতিম আমি বেবীকেইটা একচুৱেলি তাহাঁতৰ মানে ৰুটিনটো সময়ে চেঞ্জেই হৈ থাকে তাহাঁতে ৰাতিপুৱা কেতিয়াবা প্ৰথমে ৰাতিপুৱা 5-6টাতে উঠি গৈছিলে তাৰপিছত 8-9টাত উঠে এতিয়াতো আজি কেইদিনমানৰ পৰা এনেকুৱা হৈছে যে তাহাঁতে 11-12টাত উঠিবলৈ লৈছে চ' এইটো আমাৰ ফাৰ্ষ্ট ৰহাৰ যোনটো টোল গেট চ' পইচা লোৱা মেচিন এইটো চ' টোল গেট পালোহি আগতে এইবিলাক নাছিলে ভাল আছিলে এইবিলাক হৈ পেলাই মানে মহা জামেলা পইচা দি থাকিব লাগে আৰু ৰিচাৰ্জো কৰিব লগা হয় মই অলপ আগত বহুত সময় ৰ'ব লগা হ'ল আধা ঘণ্টামান মই ৰিচাৰ্জ কৰিবলৈ ৰ'লোঁ বাৰু চ' তাৰপিছত আমি ৰহা পাৰ হৈ আহিলোঁ ওচৰৰ বেবীকেইটা কি হয় মাজে তাহাঁতে বহুত আমনি কৰে ৰাতি কেতিয়াবা নুশুৱে কেতিয়াবা আপোনাৰ ধৰক 12-1 বজাত তাহাঁতৰ টোপনি ধৰাৰ সময়ত একদম লৈ থাকিব লাগিব তাৰপিছতহে শুব খুৱাই দিব লাগিব ভালকৈ পেট ভৰিলে তাৰপিছত শুই যায় আৰু 11-12টা বাজি যায় কিন্তু প্ৰথমৰ পৰাই তাহাঁতৰ কিন্তু বৰ বেছি আমনি বা তেনেকুৱা আমি অসুবিধা এতিয়ালৈকে পোৱা নাই তাহাঁতৰ ভগৱানৰ কৃপাত একো অসুবিধা পোৱা নাই আমাৰ ডক্টৰে যেনেকৈ দিছিলে তেনেকৈ আমি একচুৱেলি মেইনটেইন কৰি আহিছোঁ চ' এয়া আকৌ এখন মানে আননেচেচেৰী অভাৰব্ৰিজ বুলিয়ে ক'ব লাগিব ডিমৌৰ ওচৰত এখন দিয়া কি পৰিৱেশন
নহয় এইটো ৰহা, সেইখন ৰভাৰ যোনখন মানে অভাৰব্ৰিজ, তাৰ কাৰণে ইয়াৰ ৰাস্তা চাওকচোন কি অৱস্থা। চ' ইমান অভাৰব্ৰিজৰ প্ৰয়োজন আছে বুলি নাভাবোঁ বাৰু, য'ত প্ৰয়োজন হৈছিলে তাত নিদিলেই। একচুৱেলি উৰিয়াগাঁও চকটোত লাগিছিলে আমাক এখন। চ' এতিয়া আমি ৰহা পাৰ হৈ আহি পেলাই ফিচাৰী কলেজৰ ওচৰত পালোঁহি। চ' তাহাঁতক আমাৰ মানে যোনটো ৰুটিন মতেই মাকৰ গাখীৰ বেছিকৈ দিয়া হয় যিমানটো পাৰি, আৰু যিহেতু টুইন বেবী একেলগে কোনোবা সময়ত বিচাৰিলে আমি ফৰ্মুলা মিল্কো দিব লগা হয়। চ' দিয়া হয় বাৰু, কিন্তু তাৰ লগতে যোনখিনি আমাৰ ভিটামিনছ মাল্টিভিটামিন দিছিলে সেইটো খুব কম খোৱা হয়, আৰু এটা ডাইজেশ্যনৰ কাৰণে এটা দিছিলে সেইটোও খুব কম খোৱা হয়। কিণ্ডাৰ জাইম বুলি প্ৰথমতে কান্দিলে দিবলৈ দিছিলে, আমি 2 দিনমান খোৱালোঁ, তাৰপিছত নোখোৱাই হ'লোঁ। তাহাঁতৰ টোপনি চাওক কেনেকুৱা ঘোৰ টোপনি, তাহাঁতৰ আচলতে খোৱা টাইমটো এইটো মানে গা পা ধুই পেলাই তাহাঁতে বহুত আৰামত শুৱে। চ' আমি দেখিছেনে নাৰিকলৰ গছ, এইবিলাক নাৰিকল নাৰিকলৰ দোকান, তাৰপিছতে পাচি খৰাহীৰ দোকান, এইটো কি হ'ব পাৰে বাৰু, এইটো থেকেৰাগুৰি। চ' তাহাঁতে মানে বৰ বিশেষ মানে আমনি আমাক দিয়া নাই বা অশান্তিও তাহাঁতে নিজেও পোৱা নাই এতিয়ালৈকে। আমি সময়মতে একচুৱেলি D3টো যোনটো হয় সেইটো সদায় খুৱাব লাগে। D3টো বহুত প্ৰয়োজন তাহাঁতৰ দাঁতৰ কাৰণে, হাৰ্ডিৰ কাৰণে। ভিটামিন D3টো খুৱাই থাকিব লাগে। মাল্টিভিটামিনটো খুৱাব পাৰে মাজে মাজে, কিন্তু খুব বেছি খুৱাবও নালাগে চাগে। ডক্টৰে আমাক তেনেকৈ কম্পালচৰি কোৱা নাই, বা বেলেগতো মই সুধিছিলোঁ তেনেকৈ পোৱা নাই। চ' আমি D3টো ৰেগুলাৰলি খুৱাওঁ। ডাইজেশ্যনৰ এইটো গেছৰ এটা আছে, সেইটোও মাজে মাজে যেতিয়া গেছ চেছ হয় বুলি ভাবোঁ, অলপ পেট চেট চুই মেলি যোৱা যায়, তেতিয়া গম পোৱা যায় নহয়, তেতিয়া আমি এইটো খুৱাওঁ বাৰু। চ' চাওকচোন আমাৰ কি ধুনীয়া এটা পৰিৱেশ। এটা সময়ততো ইয়াত আৰু গছ গছনি আছিলে, বাইপাছ হোৱাৰ পিছত বহুত গছ গছনি কটাও গ'ল, তথাপি কিন্তু বাইপাছে বহুতখিনি গছ লগালেও, এইটো ক'ব লাগিব বাৰু, মাজে মাজে লগাইছে, ফুল চুলো লগাইছে। চ' ধুনীয়াকৈ প্লেন মতে যদি গোটেইখিনি হৈ উঠে বহুত ভাল হ'ব। একচুৱেলি প্লেন মতে নকৰে কামটো। আজি বতৰটো আমি ভাল পালোঁ বাৰু, বতৰটো বিৰাটেই ভাল, ঠাণ্ডাও নাই গৰমো নাই, খুব ধুনীয়া এটা বতৰ। চ' আমি গৈ আছোঁ, আৰুতো প্ৰায় লাগিবই 1.5 ঘণ্টামান 2 ঘণ্টামান লাগিব নেকি, যাম পামেই নহয় আগত। চ' তাহাঁতক এতিয়া ৰাতিপুৱা মাকে গাখীৰ খোৱালে আৰু ফৰ্মুলা মিল্ক বনাই লৈ আনিছে, মাজে মাজে খুৱাইও যাব। কিন্তু চব ধাবাই আৰু কনষ্ট্ৰাকশ্যন পূৰা চলি আছে বাইপাছত, মানে ইমানেই ধাবা হৈ গ'ল, কম্পিটিশ্যন ইমানেই বেছি। ধাবাবিলাক কেনেকৈ চলে আৰু ভগৱানেহে জানে। দেখিছেনে কিমান ধাবা, কিমান ৰেষ্টুৰেণ্ট, মানে মানুহে, এইটো এটা মন্দিৰ এটা আছে, বহুত বিখ্যাত মন্দিৰ। চ' মন্দিৰটো আমি পাৰ হ'লোঁ। আমাৰ কিন্তু নগাঁৱৰ পৰা গুৱাহাটী যোনটো ৰাস্তা, সেই ৰাস্তাটো সঁচাই মানে ভাল লাগে। একচুৱেলি ৰাস্তাটোৰ কণ্ডিশ্যনো প্ৰথম পাই বৰ ধুনীয়াকৈ বনাইছিলে ৰাস্তাটো, সেইটো কাৰণে এতিয়ালৈকে একো বেয়াই হোৱা নাই। হয়তো আমি এতিয়া হয়তো এইখিনি আমচৈ পাইছোঁহি নেকি। চ' নেক্সট আমি অলপ দূৰ গ'লেই জাগিৰোড পামেই, আৰু বেছি সময় নাই আৰু অলপ সময়ৰ পিছতে আমি বিখ্যাত দেওশাল মন্দিৰটো পামেই, আৰু এয়া পালোঁহি। দেওশাল মন্দিৰটোৰ বহুত মহত্ব আছে, এইটো এটা শিৱ মন্দিৰ। আৰু এই আমি জাগিৰোডৰ পেপাৰ মিল পালোঁহি। পেপাৰ মিলৰ এইটো কলনি, এইটো এতিয়া চৰকাৰে লৈছে নেকি। এটা সময়ত এইটো কলনিলৈ বহুত অহা হৈছিলে বাৰু, ইয়াৰ আইতা কাইতা বেলেগ আছিলে, বহুত মানুহ আছিলে ইয়াতে। অসম চৰকাৰে এইটো কিনিলে বুলি জানো, এইটো চিল কৰিলে। বৰ্তমান বস্তুবিলাক কোনোবা কোম্পানীক বেচিছেও। এই দুজনী সাৰ পালে দেই, আমাৰ মাইনাহঁত দুজনী সাৰ পাইছে এতিয়া। তাহাঁতে বৰ বেছিকেইটা আমনি নকৰে, এইটো মানিব লাগিব, মানে একে মিনিমাম আৰু। মই বহুত ল'ৰা ছোৱালী দেখিছোঁ, কমে খোৱাৰ সময় হৈছে তাহাঁতৰ। খাবলৈ মাজে মাজে পাই থাকিলেই হ'ল আৰু দুইজনীয়ে, শুবলৈ খাবলৈ, আৰু গা ধুই যে বহুত ভাল পায় তাহাঁতে। চ' বলবম দেখিছে নাই, বলবম মানে এটা ফেশ্বন হৈ গৈছে মানে অসমত। এইটো একচুৱেলি অসমৰ কালচাৰ আগতে দেখা নাছিলোঁ আমি সৰু থাকোঁতে, আৰু ইয়াতে দেখোন মানুহবিলাকে বৰ বেলেগ কিছুমান কামৰ কাৰণে আগুৱাই যায়। এইটো SSB নতুন বিল্ডিং বনাইছে, বৰ ধুনীয়া বিল্ডিং বনাইছে কিন্তু। চ' বলবমটো ক'ৰ পৰা আহিলে, কেনেকৈ মানে ইয়াতে মেক্সিমাম মানুহে দেখোন ভাং চাং মদ চদ খাবলৈহে যোৱা দেখোঁ। এইটো একচুৱেলি কিছুমানে যায় ভাল হেৰিয়াত, কিন্তু বহুত মানুহে মানে তেনেকুৱা কিছুমান কামতহে যোৱা দেখা পোৱা যায়। মানে এই ট্ৰাকখনতো মই লক্ষ্য কৰিছিলোঁ, তাতেও মানে সেই তেনেকুৱা ধৰণৰ কাম কিছুমান কৰিহে গৈ আছিলে। আৰু এটা টোলগেট পালোঁহি আমি, সোণাপুৰ পালোঁহি। মানে টোলগেটে মানুহক জুৰুলা কৰিছে আৰু দেই, ইমান টোলগেট বনাব নাপায় আৰু।
হ'ল বুলিয়ে টোলগেট মানুহে কিমান পইচা দিব। চ' সোণাপুৰ টোলগেটত আমি এতিয়া ৰখাই থৈছে। এতিয়াতো মন্ত্ৰী মিনিষ্টাৰৰ গাড়ীবিলাকৰ পৰা পইচাও নলয়, তেওঁলোকৰ কথাই নাই, তেওঁলোকৰ চব ফ্ৰী, তেওঁলোকৰ টেনশ্যন ল'বলগীয়া নাই। কিন্তু সাধাৰণ মানুহে কিমান যে পইচা মানে দিব লগা হৈছে, তেলৰ দাম বেছি, ইফালে টোলগেটত পইচা দিব, ইফালে টেক্স, কিমান ধৰণৰ টেক্স দিয়ে গাড়ীখনৰ লগতে, ভাবকচোন। ৰোড টেক্স দিয়ে, ইঞ্চুৰেঞ্চত টেক্স দিব, গাড়ীখন কিনোতে TDS দিব, TCS নে কিবা এটা দিয়ে, তাৰপিছতে GST দিব গাড়ী কিনাৰ সময়ত, কিমান যে টেক্স লগায়। আৰু কিন্তু যেনেকৈ গাড়ীত খুব ভাল পায়, শব্দটো মানে আচলতে লৈ যায় যে, তাত এনজয় কৰে। চ' আমি গৈ আছোঁ, এতিয়া যোৰাবাট পামেই আৰু। এইটো ৰাস্তা ভালেই লাগে বাৰু ড্ৰাইভ কৰি, এইখিনি জেগা বেয়া নালাগে। আৰু মোৰ গাড়ীখন চলাবলৈও কোমল বাৰু। মই ৰিভিউ এটা দিম গাড়ীখনৰ, মোৰ একচুৱেলি নিজা চেনেলটোত দিম, আপোনালোকে চাব পাৰিব। নেত্ৰমণি বুলি মাৰিলে তাতে ইউটিউবত চাৰ্চ কৰিব, তাতে মই দি থাকোঁ ৰিভিউ চিভিউ কিবা কিবি। একচুৱেলি নতুনকৈ দিবলৈ লৈছোঁহে, দি থাকোঁ বুলি ক'ব নোৱাৰি। চ' তাতে আপোনালোকে চাবলৈ পাব। সেইখন কিয়া কাৰেঞ্চ হয়, 10 মাহমান হ'ল নেকি কিনা। তাৰপিছত আৰু বেবীৰ ক্ষেত্ৰত তাহাঁতক মাজে মাজে মালিচ কৰিব লাগে। মালিচ মানে কি, যোনটো আমাৰ মিঠাতেল, একচুৱেলি মোৰ লগৰ বন্ধু এজনে দিছিলে, সৰিয়হৰ তেল পিচাই পেলাই, একদম মানে পিয়ৰ সৰিয়হ, সেইটো দি মালিচ কৰা যায়। আৰু নাড়ীত তেল দিয়া যায়। বৰ বিশেষ আমি একচুৱেলি মানে তেনেকৈ তাহাঁতক কেয়াৰ কৰিব লগা হোৱা নাই, এক্সট্ৰা কেয়াৰ মানে কৰিব লগা হোৱাই নাই। মাকে যি কৰে, মইতো বৰ বেছি লাগি থাকিব নোৱাৰোঁ, মানে সময়ো নহয় বাৰু। সেই ৰাতি সময়খিনি পাওঁ মই, কাৰণ মই কলেজলৈ যাব লগা হয়। চ' আমি যোৰাবাট পালোহি, বাওঁফালে গ'লে শ্বিলঙলৈ যাব পাৰি। চ' আৰু গুৱাহাটী পামেই আৰু, বেছি সময় নাই। তাহাঁতে বাৰু এনজয় কৰি আহিছে জাৰ্ণিটো, আমি তেনেকৈ ৰোৱাই নাই। কিন্তু ৰাস্তাত জাষ্ট এবাৰ ৰ'লোঁ, টোল গেট দুটাত দুবাৰ ৰ'লোঁ, আৰু এবাৰ টোল গেটৰ কাৰণে পইচা ভৰাবলৈ, ৰিচাৰ্জ কৰিবলৈ এটা জেগাত ৰৈছিলোঁ। ইয়াতে তেল ভৰাম, অলপ আগত গৈ ভৰাম, এইটোত নভৰাম আৰু। তেলটো ইয়াতে অলপ কম দাম, 5 টকামান কম হয়, সেইটো কাৰণে ইয়াতে ভৰোৱা যায় বাৰু। চ' এইটো তেল ডিপুতে আমি তেলটো ভৰাই লওঁ। চ' তেলটো ভৰাই লোৱাৰ পিছত আকৌ আমি আৰম্ভ কৰিম। তেলৰ দামটো একচুৱেলি ইমান বেছি, মানে ইয়াতে ইমানেই বেছি টেক্স লগায়, প্ৰায় 3 গুণমান একচুৱেলি এক্সট্ৰা ভৰিব লগা হয় সাধাৰণ মানুহে। আমি তেল ভৰালোঁ, ভৰাই পেলাই এতিয়া আমি আকৌ গৈ আছোঁ। একদম জাম মানে, সিহঁতে এনজয় কৰিছে বাৰু ৰাস্তাত। বাহিৰৰ একো বস্তু আগতে দেখি পোৱা নাই তেনেকৈ ইমানকৈ। দেখিছে ন কিমান জাম, গাড়ীবিলাকো মানে 3-4টা লাইন হৈ যায়, বৰ সাংঘাতিক জাম। এইফালে USTM যোৱা ৰাস্তাটো একচুৱেলি 9 মাইল বুলি কয় নেকি, 9 মাইল হয়। সেই 9 মাইলৰ CRPFৰ যোনটো কেম্প, তাৰ গেটটো আমি পাইছোঁ। চ' পামগৈ আৰু অলপ পাছত আমি গৈ পেলাই। এইটো আমাৰ যোনটো মন্দিৰটো, গণেশ মন্দিৰ, এটা সময়ত বহুত বিখ্যাত, এতিয়াও বিখ্যাত। আগতে মানুহে পইচা দুলিয়াই যায়। ত' এতিয়া কি হৈছে, আমাৰ খানাপাৰাত একচুৱেলি সোমাব নিদিলে, আমি আকৌ ঘূৰি যাব লাগিব এতিয়া। এইফালে আহি পেলাই PSC ফ্ৰণ্টত দি এনেকৈ ঘূৰি যাব লাগিব। চ' খানাপাৰা দি যাব দিয়া নাই। তাহাঁতৰ দুখ ভাগৰ একো নাই আৰু, শুব, খাব, উঠিব, গা ধুলে ভাল পাব, আকৌ টোপনি যাব। এখন ফিল্ডখন আমি পাইছোঁহি খানাপাৰা। এইফালে গৈ আমি ভিতৰে ওলাবগৈ লাগিব আকৌ। এইটো আমাৰ ছায়েন্স মিউজিয়ামটো। গুৱাহাটী ছায়েন্স মিউজিয়ামটো মই অহা মনত নাই, সৰুতে যদি আহিছোঁ গম নাপাওঁ আজিলৈকে, কিন্তু মনত পৰা পা ইয়ালৈ অহা নাই। একচুৱেলি আনিব লাগে সৰু ল'ৰা ছোৱালীক, আমাক আনিব লাগিছিলে, নানিলে নেকি। আগৰ দিনত সেইবিলাক কিনিব নাছিলোঁ বাৰু বৰকৈ। চ' সেয়া আমি গুৱাহাটী সোমাই গ'লোঁ। আপোনালোকে বাঁহৰ এইখন দেখিলে গমেই পাই যায় আৰু। মিঠাই চিঠাই নিব লাগিব, আলহী ঘৰলৈ গৈ আছোঁ। প্ৰথমতে মাহীহঁতৰ ঘৰত যাম, তালৈ কিবা কিবি ল'ব লাগিব আৰু। গোবিন্দমতে ল'ম বুলি ভাবি আছোঁ। গোবিন্দম ইয়াত পালোহি, গোবিন্দম। এই গোবিন্দমতে মিঠাই চিঠাই লৈ পেলাই আমি যাম, আকৌ যাত্ৰা আৰম্ভ কৰিম।
গোবিন্দভোগ মিঠাইবিলাক ভাল, আগতেও খাইছোঁ বাৰু, কিন্তু দামহে বৰ বেছি, বহুত বেছি লয়। কিন্তু ইমান দাম দি একচুৱেলি খোৱাটো, তেওঁলোকে চাফাকৈ বনাই নে নবনাই নাজানো, কিন্তু ডিছপ্লেটো চাফাকেই কৰে। ভিতৰত বনোৱা কাৰখানাটো বা কেনেকুৱা। চাহটোও বৰ ভাল পায়, চাহকাপ খাব লাগিব। কিন্তু মই আকৌ তেওঁলোকক কোৱাই নাই চাহ খাম বুলি, ইয়াত মনে মনেহে খাব লাগিব। মই আৰু ভাগিনটো মিলি সিয়া ভিডিঅ' কৰি আছে। অথনিৰ পৰা কিন্তু মোৰ ভাগিনটোৱে ভিডিঅ' কৰি আছে। এয়া আমি চাহ আৰু কচুৰি খাইছোঁ। পিঁয়াজি কচুৰি বিচাৰিছিলোঁ, নাই নাপালোঁ। মছলা টকা পালোঁ, সেইটোকে বেয়া লগা নাই, ঠিকে। এতিয়াতো গুৱাহাটীৰ ৰাস্তাবিলাকো এনেকুৱা খেলি মেলি লগা হ'ল, য'ৰ পৰা ত'ৰ পৰা সোমাব লাগে। অভাৰব্ৰিজবিলাকো বহুত হ'ল, আৰু মই বৰকৈ নাহোঁ নহয়, মোৰ বিৰাট খেলি মেলি লাগে। ৰাস্তা মোৰ বিৰাট পাহৰোঁ, গাড়ী লৈ গ'লোঁ। মই গুৱাহাটীত থাকোঁতেও মই পাহৰি যাওঁ। চ' এতিয়া আমি দিছপুৰ পাম আৰু গোবিন্দভোগৰ পৰা মিঠাই কিনি মেলি লৈ আহিলোঁ। সিহঁতৰ খোৱা সময় হৈছে। অভাৰব্ৰিজবিলাক হৈ পেলাই ভাল হৈছে নে বেয়া হৈছে নাজানো দেই। ৰাস্তাটো সেইখিনি জেগাত ঠেক হৈ গৈছে বহুত বেছি, গাড়ী যাবলৈচোন দিগদাৰহে হয়। চ' কিছুমান অপ্ৰয়োজনীয় হৈছে নেকি, মোৰ তেনেকুৱা ভাৱ হয় পাৰ্চনেলি। চ' এতিয়া আমি কলাগুৰু বিষ্ণু ৰাভাখন বহুত পুৰণা, নামটো দেখিলেই গুৱাহাটীলৈ মনত পৰে। একদম মই 2007 আহিছিলোঁ, তেতিয়াও এইখন আছিলে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। ডাঙৰ ডাঙৰ বিল্ডিং গুৱাহাটীত, কিন্তু বহুত গৰম, বহুত বেছি গৰম। মই থাকি পেলাই বৰ বেছি ভাল নাপাওঁ, কামত আহিহে ভাল লাগে, 2 দিন থাকি ভাল লাগে। দেখিছেনে অভাৰব্ৰিজখন বনাই দিয়াৰ কাৰণে কিমান ঠেক হৈ গ'ল ৰাস্তাটো। প্ৰায় 10 ফুট 10 ফুট ইফালৰ পৰা 10 ফুট, ইফালৰ পৰা 10 ফুট, মানে 20 ফুট ঠেক। চ' এইটো জেগাততো জাম হ'বই, ডাঙৰ গাড়ী কেনেকৈ যাব পাৰে। চ' ঠেকটো হৈ গৈছে বাৰু। এইটো NRLৰ বিল্ডিংটো বৰ সাংঘাতিক বনাইছে দেই, কিয়নো তেনেকৈ বনাইছে নাজানো। সেইখিনি জেগাটো প্ৰপাৰ ইউটিলাইজ নহ'ব। সেইটো তেওঁলোকৰ চাগে নিজা কিবা হেৰিয়াৰ কাৰণে বনাইছে, আৰু টুৰিজিমৰ কাৰণে কামত আহিব বাৰু, তাত মানুহে চাব পাৰিব। স্কাই স্ক্ৰেপাৰ টাইপ তেনেকুৱা কিবা। আৰু এইখন KFC, ইফালে PVR চিটি চেণ্টাৰ আমি পাৰ হৈ আহিলোঁ। গুৱাহাটী বহুত সলনি হৈ গ'লে, আমি পালোহিয়ে। চ' আমি নবীন নগৰ পাই গ'লোহি। চ' আমাৰ যাত্ৰাটো ইমানতে সমাপ্ত হ'ল। ইহঁতকেইজনী টোপনি, এয়া মাহীহঁতৰ ঘৰ। তাহাঁতক সেয়া খুৱাই দিলে আৰু দেই। চ' আমি আকৌ এনেকুৱা কিছুমান ব্লগ লৈ পেলাই আহিম, আপোনালোকে ভাল পালে ক'ব, বেয়া পালে নিদিওঁ বৰ বেছিকৈ, ভাল পালে দিম বাৰু। আৰু যদি আপোনালোকে যদি ভাবে যে মোৰ কণ্টেণ্টবোৰ অলপমান বেলেগকৈ কৰিলে আৰু ইণ্টাৰেষ্টিং হ'ব, আপোনালোকৰ ছাজেশ্যনবিলাক আমি আশা কৰিছোঁ। আৰু আমাৰ এই ব্লগটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু আগলৈকে চাই থাকিব বুলি আশা